নমস্কাৰ বন্ধুসকল, মই পৱন। আপোনালোকে চাই আছে পৱন গগৈ আছাম ব্লগ। মই উঠি আছোঁ চজিনা গছৰ ওপৰত। চজিনা গছৰ ওপৰত এইটো কাৰণে উঠিলোঁ, চজিনা ডালবোৰ বোলে কাটি দিব লাগে, তেতিয়াহে মানে চজিনা অহা বছৰলৈ আকৌ বেছিকৈ লাগিব। দুটা ডাল কাটিলোঁ, কাটি আছোঁ। ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ, আপোনালোকেও চাই ভাল কৰি চজিনা গছত উঠি আছোঁ। চব উঠি লৈছোঁ, মানে চজিনা এবাৰ বেছি নালাগিলে গছজোপাত। চজিনা পাত দেখিছে, গোটেই মানে আপোনাৰ চজিনা গছজোপাত গোটেই মানে উই হৈ গৈছে, উঠি গৈছে। তাকে অকণমান দেখাই দিছোঁ, চাই থাকক। দেখিছে বন্ধুসকল, কিবা পোক এটা গৈ আছে মিহিমিহিকৈ, এইটো দেখিছে, গোটেই উই হৈ গৈছে চজিনা গছজোপাত। কিহৰ কাৰণে হৈছে নাজানো, কিবা বেমাৰ লাগিছে যদি নাজানো। এইটো কেনেকুৱা হয়, দুটা ওলাই গ'ল সেইফালৰ পৰা। এইখন দাখন গছতে লগাই থৈছোঁ, দেখিছে বন্ধুসকল। ইয়াত পানী জমা হৈ গৈছে। তাৰপিছত সেইফালে দুটা কাটিলোঁ, তলত দেখিছে, এইটো এটা ডাল। তাৰপৰা এইফালে এইটো গুৰিটো কাটিলোঁ, আৰু এটা এইটো পৰি আছে, এই তললৈ চাওক, এইটো কাটিলোঁ। তাৰপিছত বন্ধুসকল, এই দুটা ডাল, যিটো দুটা ডাল ওপৰলৈ গৈছে, সেই দুটা ডাল কাটিলোঁ। মানে এইবাৰ চজিনা নালাগিলে, বহুত ওপৰত লাগিছেগৈ। মানে ডাউকি লগাই চালোঁ, মানে আহিবলৈ মন কৰা নাই, সেইকাৰণে গছৰ ওপৰলৈ উঠি আহিলোঁ। দেখিছে, এই তললৈ ছাগলী দুটা আহিছে, খাবলৈ আহিছে হ'বলা। নাখাবি দেই মোৰ চজিনা, নৰসিংহ খা বাৰু, খালি চজিনা নাখাবি আৰু। দেখিছে ছাগলী দুটা, চাই থাকক ভিডিঅ'টো, মই দেখাই আছোঁ আপোনালোকক। বন্ধুসকল, এই কোমলীয়া কোমলীয়া চজিনা আগকেইটা দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? দেখিছে কি ধুনীয়াকৈ ওলাই আছে চজিনা আগকেইটা, দেখিছে কি ধুনীয়া ধুনীয়াকৈ ওলাই আছে, আৰু ওলাই আছে বাৰু, দেখাইছোঁ। এইকেইডাল দেখিছে কি ধুনীয়া ধুনীয়াকৈ ওলাই আছে। মই বেক কেমেৰা দি দেখুৱাই দিছোঁ, আগফালেদি অকণমান দিগদাৰ হৈছে দেখুৱাবলৈ। চাই থাকক ভিডিঅ'টো। বন্ধুসকল, সেইটো কাটিলোঁ ডাল এটা, তাৰপিছত এইটো এটা কাটিলোঁ, দুটা হ'ল, আৰু দুটা কাটিবলৈ আছে, কাটিব লাগিব। চজিনা কোমলীয়া আগবিলাক দেখুৱাবলৈ বিচাৰিছোঁ। এইটো দেখিছে কি ধুনীয়া লাগিছে দেখিবলৈ। এইফালে এইকেইডাল চাওক, কি ধুনীয়া লাগিছে দেখিবলৈ, দেখিছে। তাৰপিছত এইডোখৰত আছে কেইডালমান ওলাই আছে, দেখিছে। চাই থাকক, আৰু মই দেখুৱাই আছোঁ আপোনালোকক। এবাৰ তলটো দেখুৱাই দিওঁ, মই গছজোপাত যিজোপা গছত উঠি আছোঁ, গুৰিটো দেখুৱাই দিওঁ বুলি ভাবিছোঁ। এইজোপা গছত উঠি আছোঁ, যথেষ্ট ডাঙৰ গছ এইজোপা। এইফালে উঠি আহিলোঁ, দুটা ডাল মেলিছে, সেইটো সিফালে ডাল, আৰু এইফালৰ ডালটোত উঠি আছোঁ মই বৰ্তমান, এইডোখৰ ডালটোত। আৰু এই ওপৰৰ পৰা আমাৰ বাগানখন দেখিবলৈ বৰ ধুনীয়া লাগিছে, দেখিছে কি ধুনীয়া লাগিছে দেখিবলৈ বাগানখন। চাই থাকক, আৰু মই দেখুৱাই আছোঁ আপোনালোকক। অকল মই ইয়াত চজিনা পাৰিবলৈ আহিছোঁ বুলি গম পাই সোণটো আহি গ'ল। সোণটো এবাৰ চাই দিয়া, আপুনি বাই বাই কৈ দিয়া। কি সোমালে চকুত, কি লাগিলে চাওঁ, চাই মানে মোৰ মানে চোৱা, বাই বাই কোৱা, বাই বাই কোৱা, আহি থাকিব দেই, কোৱা। মই গছত উঠি লৈছোঁ আকৌ, চজিনা পাৰিবলৈ। বন্ধুসকল দেখিছে, মই মানে চজিনা পাৰিবলৈ আহিছোঁ বুলি গম পাই মানে সোণটো আহি গ'ল, মানে মাতটো শুনি গ'ল মোৰ। আৰু ডাল কাটি আছিলোঁ যে, ডাল কটা গম পাই মেলি উঠি আছোঁ, বহি লৈছোঁ চজিনা গছৰ ডালটোত, নামি যোৱা নাই, নামিম আৰু মানে ইয়াত যিমান সৰু সৰু ডালবোৰ আছে চব কাটি দিম। মানে মানুহবোৰে কয় মানে ডালবোৰ কাটি দিলে বোলে চজিনা লাগে বুলি কয়, সেইটো কাৰণে চব গোটেইখিনি একদম কাটি টকলো কৰি দিম। মানে চাই থাকিব, মই কাটি আছোঁ। বন্ধুসকল, চজিনা গছৰ এইবিলাক ৰঙা ৰঙা এইবিলাক দেখিছে যে, ভিডিঅ'টো ভালকৈ দেখিছে নাই দেখা, এতিয়া দেখিছে এইবিলাক ৰঙা ৰঙা নিচিনা যে, এইবিলাক হ'ল আপোনাৰ আঠা বুলি কয় চজিনা গছৰ। এইবিলাক আমি স্কুলত আগতে পঢ়ি থাকোঁতে চজিনা গছৰ আঠাই চামৰা লগাইছিলোঁ হ'লে আগত। দেখিছা কি ধুনীয়া লাগিছে গছৰ ওপৰৰ পৰা পৰিৱেশটো চাবলৈ, অলপ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। দেখিছে ৰঙাকৈ যে ওলাই আছে বন্ধুসকল, মই আঙুলিয়ে দেখুৱাই দিছোঁ এইটো।
এইটো ছজিনা আঠা বুলি কয়। এনেই অলপ হেৰি নিচিনাকৈ ওলায়, এতিয়া অলপ দিন হৈ যোৱাৰ কাৰণে এনেকুৱা ৰঙা নিচিনা হৈ গৈছে। আৰু এইফালে অলপ কাটি দিলোঁ ডাল, ছজিনাডাল। এই ডাল এডাল ইয়াত ৰখি গৈছে ছজিনা এইডাল চব কাটি টকলো কৰি দিলোঁ। এইবোৰ দেখিছে আঠা, বেয়া হৈ গ'ল আৰু অলপ দেখাই দিছোঁ আপোনালোকক। এইজোপা আমাৰ কঁঠাল গছজোপা লাগিছে আৰু কঁঠাল। বন্ধুসকল, ছজিনা গোটেই ডাল চালবোৰ কাটি মই টকলো কৰি দিলোঁ আৰু গছৰ ওপৰত উঠি আছোঁ, নমাই নাই নামিম আৰু। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব, আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাই আছে ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকুৱা ভিডিঅ' মোৰ পৰা পাই থাকিব। আজিলৈ আহোঁ, বাই।